ৰাজ্যত অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস আৰু এইবাৰৰ স্থান গোলাঘাটৰ বেজবৰুৱা চাৰিআলি। গোটৰ পৰা লোৱা 10 লাখ টকা থপিয়াই লৈ গ'ল চিলনী চোৰে। গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত চিলনী চোৰৰ সন্ত্ৰাস। এখন বাইকত আহিছিল 2 দুৰ্বৃত্ত আৰু দুৰ্বৃত্তৰ চকু পৰিছিল কেইগৰাকীমান মহিলাৰ ওপৰত। মহিলা কেইগৰাকীয়ে ঘৰ অভিমুখে খোজকাঢ়ি গৈ থকা অৱস্থাতে এই ঘটনা সংঘটিত হয়। গোলাঘাট সদৰ আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী মহিলা কেইগৰাকী। লৈ পেলাই এনেকৈ গাড়ীলৈ আহি থাকোঁতে পুলিচ পইণ্টটো পাৰ হৈ মানে ডাকঘৰটো নেপাওঁতে সেইখিনি পাইছোঁ। আমি পাছে পাছে আহিছোঁ। পইচা লোৱা দুগৰাকী আগে আগে গৈ আছে। এনেকৈ মটৰচাইকেলত দুটা মানুহ পূৰা কোবত গৈছে মানে একদম বেগটো এনেকৈ লৈ গৈছিলে। এনেকৈ 10 লাখ ছাৰ গোটৰ পইচা হয় লোন লৈছিলোঁ ছাৰ। মানে বেংকৰ পৰা উলিয়াইছিলে জানো? বেংকৰ পৰা পইচা লগালগ উলিয়াই লৈ আহি আছোঁ। বাইকত আহিছিলে নি? আমি খোজকাঢ়ি বাইক লৈ আহিছিলে। আপোনালোকে ধৰিব নোৱাৰিলে? কিহত হৈছিলে? কিহত হৈছিলে? পইচাটো কিহত আছিলে? পইচা এনেকুৱা বেগ কলপতীয়া নিচিনা কালাৰৰ বেগ এটা যেনিবা পইচা ভৰাই জোনমণি দেৱীয়ে এনেকৈ কাণতে লৈ গৈ আছে আৰু। জোনমণি দেৱী কোন হয়? আমাৰ গোটৰ সদস্য মানে সম্পাদিকা। আৰক্ষীৰ চৰণত থৈছোঁ, যেনে তেনে উদ্ধাৰ কৰিছোঁ। নহ'লে আমি আমাৰ 13জনী আছিলে গোটটোত, 10জনী আহিছোঁ। দৌৰি সেইখিনিলৈকে গ'লোঁ আৰু সেইখিনি কিমান দৌৰিম? মাইকী মানুহে ইমান দৌৰিব নোৱাৰোঁ। মটৰচাইকেলৰ পিছত দৌৰি ধৰাটো সম্ভৱ নহয়। লোন পাইছিলোঁ হয়, সেইটোকে কৈছোঁ। এতিয়া ছাৰ আমি কেনেকৈ মাৰিম বাৰু সেইটো পইচা? সেয়া পইচাৰ পৰাতো কিবা ইনকম কৰিহে মতা মানুহবোৰে হাজিৰা কৰা মানুহে ইনকম কৰি ধাৰ মাৰি থাকে। এতিয়াতো আমাৰ একোৱেই নাই। সেইটো পইচাটো এনেই মাৰি থাকিব লাগিব। এতিয়া নেজানো একদম সেইবিলাক একোৱে উংঘাম নাই, একোৱে উংঘাম নাই। সেইডোখৰত মানুহো থাকে। গাড়ী লৈ পটাপট লৈ গুচি গ'লে আমি মানুহ ধৰিবই নোৱাৰিলোঁ। আমি লোন লৈছিলোঁ বেংকৰ মানে 8 মাহৰ গোটৰ লোন। আজি 10 লাখ টকা লৈ পেলাই এনেকৈ গাড়ীলৈ আহি থাকোঁতে পুলিচ পইণ্টটো পাৰ হৈ মানে ডাকঘৰটো নেপাওঁতে সেইখিনি পাইছোঁ। আমি পাছে পাছে আহিছোঁ। পইচা লোৱা দুগৰাকী আগে আগে গৈ আছে। এনেকৈ মটৰচাইকেলত দুটা মানুহ পূৰা কোবত গৈছে মানে একদম বেগটো এনেকৈ লৈ গৈছিলে। এনেকৈ 10 লাখ ছাৰ গোটৰ পইচা হয় লোন লৈছিলোঁ ছাৰ। মানে বেংকৰ পৰা উলিয়াইছিলে নি আপোনালোকে? বেংকৰ পৰা পইচা লগালগ উলিয়াই লৈ আহি আছোঁ। বেগটো গাড়ী লৈ পটাপট লৈ গুচি গ'লে আমি মানুহ ধৰিবই নোৱাৰিলোঁ। হেলমেট পিন্ধি আছে। বাইকত আহিছিলে নি? আমি খোজকাঢ়ি বাইকত গৈছে। বাইক লৈ আহিছিলে? আপোনালোকে ধৰিব নোৱাৰিলে? ধৰিব নোৱাৰিলোঁ। কেনেকৈ কিহত হৈছিলে? কিহত হৈছিলে? পইচাটো কিহত আছিলে? পইচা এনেকুৱা বেগটো কলপতীয়া নিচিনা কালাৰৰ বেগ এটা যেনিবা পইচা ভৰাই জোনমণি দেৱীয়ে এনেকৈ কাণতে লৈ গৈ আছে আৰু। জোনমণি দেৱী কোন হয়? আমাৰ গোটৰ সদস্য মানে সম্পাদিকা। আৰক্ষীৰ চৰণত থৈছোঁ, যেনে তেনে উদ্ধাৰ কৰি দিয়ক। নহ'লে আমি আমাৰ 13জনী আছিলে গোটটোত, 10জনী আহিছোঁ। দৌৰি সেইখিনিলৈকে গ'লোঁ আৰু সেইখিনি কিমান দৌৰিম? মাইকী মানুহে ইমান দৌৰিব নোৱাৰোঁ। মটৰচাইকেলৰ পিছত দৌৰি ধৰাটো সম্ভৱ নহয়। লোন পাইছিলোঁ হয়, সেইটোকে কৈছোঁ। এতিয়া ছাৰ আমি কেনেকৈ মাৰিম বাৰু সেইটো পইচা? সেয়া পইচা Assam Prime News।